নমস্কাৰ প্ৰিয় দৰ্শক, মীনাক্ষীজ কিটচেনলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অতি সহজে বনাব পৰা ৰেচিপি এটা, অমৰা আৰু আমলখিৰে বনোৱা মাছৰ টেঙা জোল। এই ৰেচিপিটো বনাবলৈ বিশেষ বস্তুৰ দৰকাৰ নাই। মাছ কেইটুকুৰামান লাগিব, আলু এটা, অমৰা দুটা লৈছোঁ মই, পিঁয়াজ অকণমান, ধনিয়া পাত, হালধি, নিমখ, পাঁচফোৰণ, সৰিয়হ, শুকান জলকীয়া আৰু আমলখি 5টা। এতিয়া মই আলু, অমৰা আৰু আমলখিখিনি সিজাই ল'ম আৰু মাছখিনি অকণমান তেলত ভাজি ল'ম। মোৰ মাছ ভাজি আৰু আমলখি অমৰা বইল কৰা হৈ গ'ল। এতিয়া মই এইখিনি পিটিকি ল'ম। আপোনালোকে ঘৰৰ নিজৰ মানুহ যিমানজন আছে সেই হিচাপত বনাব, জোখত বনাব। এতিয়া মই মোৰ জোখমতে বনাইছোঁ। লাগিলে আপোনালোকে আৰু দুটা অমৰা দিছোঁ, আপোনালোকে 4টা দিব পাৰে। এতিয়া মোৰ এইখিনি পিটিকি লোৱা হৈ গ'ল। এইখিনি এতিয়া মই অকণমান তেল দি পেলাই কেৰাহীত বহাই দিম। এতিয়া মই কেৰাহীত অকণমান মিঠাতেল দি দিছোঁ। তাত মই গোটা সৰিয়হ কেইটামান, পাঁচফোৰণ অলপ আৰু শুকান জলকীয়া এটা দি পেলাই ঢাকোন মাৰি দিছোঁ। সৰিয়হকেইটা ফুটি উঠে, সেইকাৰণে ঢাকোন দি দিছোঁ। তাত অকণমান মই পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি অকণমান লাৰি দি এতিয়া মই আমলখি আৰু অমৰা এইখিনি বহাই দিম। এতিয়া মই জোখমতে নিমখ আৰু হালধি দি দিলোঁ, দি পেলাই অকণমান লাৰি দিলোঁ। এনেদৰে লাৰি থাকোঁতে লাগি যোৱাৰ দৰে হ'লে অমৰা আৰু আমলখি সিজোৱা পানীখিনি মই তাত দি দিলোঁ। এনেদৰে উতল আহোঁতে মই মাছ কেইটুকুৰাও দি দিলোঁ। একেবাৰে শেষত মই ধনিয়া অকণমান দি দিছোঁ, কেঁচা ধনিয়া। কিন্তু নিদিলেও কথা নাই। মোৰ মাছৰ টেঙাৰ জোল ৰেডি হৈ গ'ল। প্ৰিয় দৰ্শক, আপোনালোকে এই ৰেচিপিটো কেনেকুৱা পাইছে প্লিজ মোক জনাব, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে এতিয়ালৈ আহিছোঁ, বাই বাই।